হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় অসমবাসী ৰাইজ পলাশৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ব্লগ দিব পৰা নাছিলোঁ, বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে ব্লগ দিব পৰা নাছিলোঁ। আজি এটা ব্লগ দিম বুলি ভাবিছোঁ। আজি দেওবাৰ মোৰ আজি বিশেষ কাম নাই, স্কুলো নাই। আজি এই এটা কাম আছে, প্ৰতিভাসন্ধানী পৰীক্ষা এটা ডিউটি আছে। প্ৰতিভাসন্ধানী পৰীক্ষাটোৰ কাৰণে যাব লাগিব, হ'লেও আজি অলপ ফ্ৰী আছোঁ। আজি ব্লগ এটা বনাম বুলি ভাবিছোঁ আৰু কি কৰিম কি নাই সকলো ব্লগটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ব্লগটো চাব বুলি আশা কৰিছোঁ। গতিকে ব্লগটো আজি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি কি বনাইছা? এইবোৰ কি জিকা ফুল বনাইছা নেকি? এইবিলাক এয়া কি ব্ৰইলাৰ ড্ৰাই ফ্ৰাই কালি বনোৱা নেকি? আজি বনোৱা এয়া ভুল বনাইছে। আজি ভুল শুদ্ধ বনাইছে। কি বনাইছে? এয়া দালি আলু ভুল ধুনীয়াকৈ গা পা ধুই ল'লোঁ। আৰু এইফালে আমাৰ ভাতো ৰেডি হৈ গ'ল। আৰু ইয়াত দলিয়ে ধুনীয়াকৈ মাংস ভাগ কৰি আছে, ভাত বাঢ়ি দিছে ধুনীয়াকৈ। এতিয়া খাই ল'ম আৰু মই যাম দিচাংমুখ। ভাত পানী খাই ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া দিচাংমুখলৈ ওলাইছোঁ। আৰু দিচাংমুখত আজি এটা প্ৰতিভাসন্ধানী পৰীক্ষা আছে। আমাৰ বিদ্যালয়ৰ ষ্টুডেণ্টছ কেইটামানো আহিব পৰীক্ষা দিবলৈ, আৰু মই তাৰপৰা হাইস্কুলৰ পৰা আহিবগৈ লাগে। আৰু সেইকাৰণে ইয়াৰ ধুনীয়াকৈ ওলাই গৈ লৈছোঁ। আৰু এই এজন ছাত্ৰৰ এয়া এডমিটটো দিব লাগে। এয়া দীপশিখা তাই, তেওঁ দিচাংমুখ হাইস্কুলতে আজি পৰীক্ষা হ'ব। প্ৰতিভাসন্ধানী পৰীক্ষা আচলতে এয়া এইবিলাক নিয়মাৱলী। কি কৰি আছা? এয়া ভাত পানী খাই কাঁহী বাতি ধুই আছে। গৃহমন্ত্ৰী চাফাই অভিযান চলি আছে, বেলেগ দিলে কি হ'ল? এয়া কি একশ্যন মানে? দিম এইটো চাবা, সেইটোৱে মোৰ ভাল লাগিলে। কেতিয়াবা এইবিলাক কিবা কিবি দেখাই থাকে আচলতে। एक्शन ये एक्शन देखा रहा है क्या? পাই গ'লোহি দিচাংমুখ হাইস্কুল। আৰু এইফালে বহু ছাত্ৰ ছাত্ৰী আহিছে পৰীক্ষা দিবলৈ। সিহঁতৰ উদ্যম উৎসাহ দি সঁচাকৈ বহুত ভাল লাগিছে। সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছে আজি পৰীক্ষা দিবৰ কাৰণে। ইয়াত ধুনীয়াকৈ আই কাৰ্ড দি দিলে। প্ৰজ্ঞা প্ৰতিভাসন্ধানী পৰীক্ষা 2023 আৰু পৰীক্ষা নিৰীক্ষক পলাশজ্যোতি শইকীয়া। আৰু এতিয়া মই পৰীক্ষা নিৰীক্ষক হিচাপে দিচাংমুখ হাইস্কুলত ইয়াত ধুনীয়াকৈ এতিয়া ডিউটি কৰিব লাগিব আজি। A few moments later. এতিয়া সন্ধিয়া হ'ল, অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। দিচাংমুখৰ পৰা আহি অলপ শুই কৰি এতিয়া ওলাই যাওঁ। অলপ সন্ধিয়াই হ'ল আৰু দিনটো ৰুমৰ ভিতৰতে সোমাই কি কৰিব বুলি যদিও ওলাই যাবলৈ মন কৰিছে। ময়ো এয়া ওলাই যাওঁ অলপ তাইৰ লগতে ষ্টেচন চাৰিআলি বজাৰৰ ফালে তাই ওলাইছে ধুনীয়াকৈ কাপোৰ চাপোৰ সোমোৱাই ল'ব। এয়া সোমাই কৰি এতিয়া আমি ওলাই যাম অকণমান। দুইটা ষ্টেচন চাৰিআলিলৈ আহিছোঁ, অলপ সময় ওলাই আহিছোঁ। সন্ধিয়াটো ৰুমত থাকি বুঢ়ী হৈ গৈছোঁ, সেইকাৰণে সন্ধিয়া অলপ ওলাই আহিছোঁ ষ্টেচন চাৰিআলি ফালে। মই আহিছোঁ, পালোহি ষ্টেচন চাৰিআলি মাৰ্কেট। A few moments later. এইফালে আনিছোঁ কেইটামান নৰা বগৰী। এই নৰা বগৰীকেইটাৰে জাম বনাম আজি। আৰু নৰা বগৰীয়ে কেনেকৈ জাম বনাম এই কথা সকলো ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, তেতিয়া গম পাব কেনেকৈ। প্ৰথমে নৰা বগৰীকেইটা ধুনীয়াকৈ চফা পানীৰে ধুই ল'ম। এয়া চফা পানীৰে ধুই লৈছোঁ। চফা পানীৰে ধুই লোৱাৰ পাছত এয়া এটা পাত্ৰত অলপ চফা পানী লৈ লৈছোঁ। আৰু চফা পানীখিনি লৈ গেছটো জ্বলাই নৰা বগৰীকেইটা লাহে লাহে দি দিব লাগিব। এয়া নৰা বগৰীকেইটা লাহে লাহে দি দিয়া হৈছে। নৰা বগৰীকেইটা দি দিয়াৰ পাছত অলপ সময় বইল কৰিব লাগিব। বইল কৰি লোৱাৰ পাছত মাজে মাজে চাই থাকিব, আৰু ফাটি গ'লে অলপ লৰাই কৰি দিব। এনেধৰণে লৰাই কৰি দিয়াৰ পাছত চাই থাকিব। যেতিয়া বেছিকৈ ফাটি যায় তেতিয়া তাৰ পাছত লৰাই থাকিব। অলপ সময় লৰোৱাৰ পাছত এনেধৰণে লৰাই থকাৰ পাছত যেতিয়া ফাটি যাব, বগৰীবিলাক ফাটি যাব, তেতিয়া এখন চেকনিৰে ভালকৈ চাকি তাৰ ৰসবিলাক উলিয়াই ল'ব।
এনেধৰণে উলিয়াই লোৱাৰ পাছত আকৌ সেই অকল ৰসখিনি গুটিখিনি আঁতৰাই ৰসখিনি আকৌ উতলাব অলপ সময় উতলোৱাৰ পাছত চেনি জোখ অনুসৰি দি দিব অলপ চেনিটো বেছি হ'লে ভাল হয় চেনি বেছি পৰিমাণৰ হ'লে মিঠা হয় আৰু জামটো খাবলৈ ভাল হয় সেইকাৰণে অলপ চেনি বেছি দি ঘুটি থাকিব ঘুটি থকাৰ পাছত অলপ উতলিবলৈ দিব উতলি যেতিয়া অলপ ডাঠ হ'ব শুকাই যাব ৰসটো অলপ শুকাই গৈ ডাঠ হ'ব তেতিয়া লৰাই চেনিখিনি ভালকৈ মিলাই দিব মিলাই দিয়াৰ পাছত অলপ দেৰি পাছত ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পাছত অতি সহজে জাম হৈ যাব আৰু ধুনীয়াকৈ আপোনালোকে ৰুটি চিংৰা আদিৰ লগত খাব পাৰিব এয়া আমাৰ জাম হৈ গ'ল আৰু জাম হোৱাৰ পাছত এটা সৰু পাত্ৰ আছিলে পাত্ৰটোত ভৰাই থৈছোঁ ভৰাই পিনি ধুনীয়াকৈ চাইছোঁ আৰু কেনেকুৱা লাগে প্ৰথমবাৰৰ কাৰণে নৰা বগৰীয়ে জাম বনালোঁ ভাল লাগিলে আপোনালোকেও বনাব নিশ্চয় ভাল লাগিব আৰু বহুত সোৱাদ হয় আচলতে বনাই আৰু আমাৰ দলিয়ে ৰুটি বনাবলৈ ল'লে এয়া ধুনীয়াকৈ মুঠি আছে মুঠি হোৱাৰ পাছত বেলি ধুনীয়াকৈ ৰুটি বনালে ৰুটি বনোৱাৰ পাছত এয়া ধুনীয়াকৈ লৈ ৰুটি খোৱাত লাগিলোঁ আৰু তাইও টেষ্ট কৰিলে বহুত ভাল লাগিলে আপোনালোকেও বনাব ব্লগটো এইটোৱে আছিলে হ'লে নৰা বগৰীয়ে ঘৰতে কেনেকৈ জাম বনাব পাৰে তাকে দেখুৱালোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়াই আছিলে আৰু আজি ভিডিঅ' বাই বাই বৰ মজা